তো নমস্কাৰ বন্ধুসকল, মই মনৰ মনো অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো পূৰা স্পেচিয়েল হ'বলৈ গৈ আছে। তো আজিৰ ভিডিঅ'টো আজিয়ে বনাই মই আজিয়ে আপলোড দিম, মানে এতিয়া বনাইছোঁ আৰু এতিয়া আপলোড দি দিম। বেছি দীঘল কৰি নাথাকোঁ আজিৰ ভিডিঅ'টো। আৰু আজি হৈছে 16 ছেপ্টেম্বৰ। আৰু যোনে যোনে জানে তো যিখিনি হোৱাটছএপত মোৰ লগত জইন হৈ আছে তোমালোকে সকলোৱে জানাই যে আজি মোৰ হৈছে বাৰ্থডে। আজি মোৰ বাৰ্থডে 2004 চনৰ ছেপ্টেম্বৰ মাহৰ 16 তাৰিখে মোৰ জন্ম হৈছিলে। ঠিক আছে, তো মই কলেজত গ'লোঁ কেতিয়াখনে কলেজত গ'লোঁ, চবে পাৰ্টি পইচা চইচা নাই ক'ৰবাত পাৰ্টি খোৱা সিহঁতক ন। তো কেইটামান কাপোৰ চাপোৰ তিয়াই পঠিয়াই দিলে। তাৰ চোলাটো তোমালোকক মই পাছত ক্লিপকেইটা দেখাম মজাকৈ। চোলাটো তাৰমানে এতিয়া কোনো টিকাই দিলে নে কি হ'ল জানো, কেতিয়া ৰঙা হৈ থাকিলে। তাৰপৰা মই চোলাটো ঘৰত ধুবলৈ আহিলোঁ, ঘৰত ধুলোঁ, ইমানে ঘঁহিলোঁ চোলাটো ফালি পেলালোঁ। ইমানে ঘঁহিলে মানে চোলাটো ফাক খাই থাকিলে। তো এতিয়া আকৌ চোলা তোলা কিনিব লাগিব। চোলা তোলা গ'ল জানাই তোমালোকে। আৰু তোমালোকে সকলোৱে আশীৰ্বাদ কৰিবা যেন আগতো যি মনত আশা আছে সকলো পূৰ্ণ হয়। ঠিক আছে, তো আৰু বেছি দীঘল কৰি নাথাকোঁ। এইটো কৈ দিওঁ বুলি তোমালোকক মই এইটো ভিডিঅ'টো বনালোঁ। আৰু এতিয়া পাছৰ ক্লিপকেইটা চোৱা তোমালোকে যেতিয়া কলেজৰ পৰা আহিলোঁ লগকেইটাৰ লগত ক্লিয়াৰ চাই লোৱা। তো দিন বাই এটা নেক্সট ভিডিঅ' সোনকালে আহি যাব। বৰষুণ বাৰ্থডে পাৰ্টি নাখা হে বাৰ্থডে পাৰ্টি খুৱাই মেলি আনিছোঁ মানে একো খোৱা নাই। কি খোৱা নাই? দুটাকে 100 টকীয়া চকলেট এটা খুৱাই আনিছোঁ। কথা ক'বলৈ আহিছে, পেট ফুল হৈ আহিছে, সিহঁতক পূৰা খুৱাই আনিছোঁ মানে। তো এতিয়া ঘৰলৈ গৈ আছোঁ কলেজৰ পৰা। আজি যদি বাৰ্থডে খোৱা কিবা এটা খোৱাটো চেনেলটো ছাবস্ক্ৰাইব কৰি গোটেই খুৱাই আনিছোঁ, সিহঁতক একো নাই খোৱা বুলি কৈছে। খুৱাই মেলি আনিছোঁ মিছা গাই আছে সিহঁতক। মাছ উঠিছে, সেই মাছ হে নাই গাই। তোমালোকে দেখিছা মাছ কিমান মাছ পাইছে নাই? মাছ উঠিছে ন? প্ৰথম খোৱা মাৰিছে নি? অঁ, মাছ পাইছে। আজি কলেজত গ'লোঁ আৰু এখন কি কৰিলে চোৱা চোলাটোত। এখন চোলাটোত পূৰা এখন শিখৰ পিক লগাই দিলে লগৰখনে। চাই লোৱা, সিহঁতক ইমানকৈ খোৱালোঁ তথাপিও এনেকুৱা। তই এখন গৈ পিনি ধুব লাগিব গোটেইখন গাইছ।